হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে। আজি মই পুঁইশাক আৰু নিচিলা মাছ বনাম। চ' ভিডিঅ'টো চাই থাকিব সকলোৱে। এয়া কুমলীয়া পুঁইশাক, এয়া মই এনেদৰে এৰুৱাই লৈছোঁ বাকলিটো। এনেদৰে খাবলৈ বহুত ভাল লাগে। আপোনালোকে যদি খাই পোৱা নাই, এনেদৰে এবাৰ খাই চাবচোন। এইখিনি কুমলীয়া ঠাৰিখিনি মই নিচিলা মাছেৰে বনাম। আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈ, কেনেদৰে বনাওঁ। এইখিনি মই নিচিলা মাছ লৈছোঁ। বেছি টাইমো নালাগে হ'বৰ কাৰণে। মাছখিনি সজা হৈ গৈছে এতিয়া। মই এইখিনি ভাজি ল'ম। ইয়াতে মই সৰু সৰু আলু দুটা দিছোঁ। এতিয়া ঢাকনিখন মাৰি দিছোঁ। এইখিনি মই গ্ৰাইণ্ডাৰত পিচি ল'ম। ইয়াতে মই বিলাহী এটা লৈছোঁ, পিঁয়াজ লৈছোঁ আৰু জলকীয়া দুটা লৈছোঁ, আদা নহৰু লৈছোঁ। এইখিনি হোৱালৈকে এইখিনি পিচি লওঁ। এইখিনি আমাৰ ভাজি লোৱা হৈ গৈছে। এতিয়া মই পিচি লোৱা আদা নহৰু পিঁয়াজ আৰু বিলাহী পেষ্টটো মই একেলগে গোটাখিনি পিচি লৈছিলোঁ। এতিয়া হালধি দি দিছোঁ ৰঙচুৱা হ'বৰ কাৰণে। এতিয়া মই ইয়াতে মছলা দি দিম। এয়া জিৰা পাউডাৰ দিছোঁ, মিট মছলা দিছোঁ অলপমান ৰেড চিলি দিছোঁ। বেছি মছলা মই দিয়া নাই ইয়াতে, বহুত মছলা মোৰ ভাল নালাগে। এইখিনি হৈ গৈছে ভাজি লোৱা। এতিয়া মই এইখিনি ভাজি থোৱা এইখিনি ইয়াতে দি দিছোঁ। মাছ দি দিছোঁ মই ইয়াতে এতিয়া। এতিয়া মই গৰম পানী দি দিছোঁ। মই সোৱাদ অনুসৰি নিমখ দি দিছোঁ।
আঞ্জা হৈ গৈছে এতিয়া এয়া ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ আৰু যদি ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো দবাই থ'ব যাতে মোৰ আহিবলগীয়া ভিডিঅ'সমূহ আপোনালোকে দেখিবলৈ পায় আজিলৈ তেনেহ'লে বাই বাই।